1 নম্বৰ দেশভক্ত বুলি কাক জনা যায় তৰুণৰাম ফুকনক অসম কেশৰী বুলি কাক জনা যায় অম্বিকাগিৰি ৰায়চৌধুৰীক অসম গৌৰৱ বুলি কাক জনা যায় হেম বৰুৱাক অসম হিতৈষী বুলি কাক জনা যায় মানিক চন্দ্ৰ বৰুৱাক অসমৰ ব্যাস বুলি কাক জনা যায় ৰাম সৰস্বতীক অতীন্দ্ৰবাদী কবি বুলি কাক জনা যায় নলিনীবালা দেৱীক শেৱালী কবি বুলি কাক জনা যায় ৰত্নকান্ত বৰকাকতিক উপন্যাস সম্ৰাট বুলি কাক জনা যায় ৰজনীকান্ত বৰদলৈ ইন্দ্ৰধনুৰ কবি বুলি কাক জনা যায় ডিম্বেশ্বৰ নেওগ ইতিহাস ৰত্ন বুলি কাক জনা যায় বেণুধৰ শৰ্মাক যদি নতুন আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ